নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই আজি পুনৰ আন এটি ৰেচিপিৰ সৈতে আপোনালোকৰ স্বাগতম জনালোঁ। সেইটো হৈছে বিলাহী পুৰাৰে মাছ বইল। তাৰ বাবে মই লৈছোঁ 3 পিচ মাছ, 2 বিলাহী পুৰি লৈছোঁ, 2 শুকান জলকীয়া পুৰি লৈছোঁ, অকণমান পিঠাগুড়ি লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, তাকো পুৰি লৈছোঁ, নহৰুখিনিও পুৰি লৈছোঁ, তাত মান ধনিয়া 2 পাতমান দিছোঁ, আদা এটুকুৰ লৈছোঁ, গৰম মছলা, এই ইলাচি, লং ইলাচি, দালচেনি আৰু 2 গছৰে কেঁচা জলকীয়া লৈছোঁ। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এতিয়া মই বস্তুখিনি ৰেডি কৰি লৈছোঁ। বিলাহীখিনি কাটি লৈছোঁ সৰু সৰু কৰি, জলকীয়াখিনিও কাটি লৈছোঁ, পিঁয়াজখিনি কাটি লৈছোঁ আৰু আদা নহৰুখিনি থেতেলিয়াই লৈছোঁ, মান ধনিয়াখিনি। এইবাৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এতিয়া মই কেৰাহী বহাই দিছোঁ, কেৰাহীটো গৰম হ'বলৈ। কেৰাহীটো গৰম হৈ গ'ল, 2টামান পাঁচফোৰণ দিছোঁ, পিঁয়াজখিনি দিওঁ, এই গোটেইখিনি দি অলপ মিক্স কৰি লওঁ। সেইখিনি অলপ কমাই দিছোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধিও অলপমান দিলোঁ, নহ'লে বেয়া লাগে। এইবাৰ পিঠাগুড়িখিনি দি দিলোঁ, দুই গিলাচ পানী দিছোঁ। এইবাৰ মই মাছখিনি দি দিম। এইবাৰ জুইটো বঢ়াই দিলোঁ। ঢাকনখন দি দিলোঁ যাতে সোনকালে সিজে। তলিছে, এতিয়া মই অকণমান কেঁচা তেল দি দিম, গোন্ধটো তেতিয়া থাকিব। আগতে দিব পাৰিলোঁ হয়, কিন্তু গোন্ধটো নাথাকে। অলপ পিছত দিলে গোন্ধটো থাকে আৰু উতলি নপৰে। আকৌ মই ঢাকনখন মাৰি দিছোঁ, 20 মিনিটমান সময় সিজাব লাগিব। এয়া 20 মিনিট হৈ গ'ল, আমাৰ আঞ্জাখিনি হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। খাবলৈতো আৰু কিমান সোৱাদ হ'ব সেইটো আমিহে গম পাম। আপোনালোকেও খাই চাবচোন। এনেকৈ বনাই খালে বহুত সোৱাদ লাগে।